নমস্কাৰ মই ৰুমা কাকতি পাঠ কৰিবলৈ লৈছো এটি স্বৰচিত কবিতাৰ শিৰোনাম বনফুল বনফুল তুমিতো নাজানা নিজানত কাৰ বাবে ফুলে ফুল আলফুল হাবিয়নিৰ বনফুল তুমিতো নুবুজা আকাশত কাৰ বাবে নিখাতৰাই মিতিৰালি কৰে জুনে হাহে ৰামধেনুৰ হাতু ৰঙী চোলা কোনে পিন্ধে নাজানা তুমি নাজানা বাবেই অপেক্ষা কৰা মই খামুক তুমি মই যোৱা বাটটোত নিমখ ছটিয়াই যোৱা উভতিব খুজিলেও মৃত্যুৱে পৰ দিয়ে তাত নুবুজা তুমি নুবুজা বাবেই অপেক্ষা কৰা বৈ থকা নদীৰো মৃত্যু হয় জানা এই যে বিশাল বিশাল আকাশ কি এই আকাশ অশৰীৰী শূন্যতাৰ পয়োভৰ শূন্যতে তৰা জোন উলমি আছে নেকি ঠিক মোৰ শূন্য হৃদয়ত যিদৰে তুমি জ্বলাই দিব পৰা হলে এই শূন্যতাক ধাৰণ কৰিলোহেঁতেন তোমাক নহলে এই হাতুৰঙী ৰামধেনু ক'ত ৰাখিম ক'ত সামৰিম তোমাক কোলাহলৰ সূতা ছিঙি এদিন কানে কানে কম তুমি গুপুতে মোৰ বুকুত ফুলা এপাহি ফুল বন ফুল বৰ আলফুল ধন্যবাদ।